Hello, Lija. Come here, come here. Lija. Sir? তোমাক যে আমি মই যোৱাকালি ৰঙালৰ ফাইলটো চাবলৈ দিছিলোঁ সেই ফাইলটো ডিলিট কৰি আছোঁ স্যার হেল্ল' হেল্ল' অঁ হয় 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 হৈ যাব হৈ যাব হৈ যাব হৈ যাব হৈ যাব চিন্তা কৰিব হ'ব হ'ব এতিয়া মই ৰাখিছোঁ হা হয় নাই 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 চিন্তা নকৰোঁ একো চিন্তা কৰিব নালাগে কিন্তু এটা কথা জানেই নহয় আপোনাক আগতে কৈ থৈছোঁ 20% কিন্তু লাগিব হা অঁ 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 সেইটো মানে আপুনি ঘৰলৈ পঠাই দিব কোনোবা এজন নহ'লে নিজে আহি যাব ঠিক আছে হা অঁ অঁ ঠিক আছে হ'ব ৰাখিছোঁ মই ঠিক আছে আপোনাক মই পাছত কল কৰি আছোঁ হা অ'কে অ'কে এতিয়া ৰাখোঁ আপুনি সেইদিনাও ফোন কৰিছে আজিও একেটা কথাকে ফোন কৰিছে হা তাতে আপুনি এটা কাম কৰিব আপোনালোকেতো জানেই নহয় মই অকলে মোৰ কথা নাই ন বছসকলকতো মই বুজাব লাগে ন এই কথাটো আপোনালোকে জানেই ন এনেই ডিছকাছ কৰি নাথাকিব বুজিছেনে নহ'লে আপোনালোকে পাছত ফোন কৰিব ঠিক আছে ঠিক আছে ঠিক আছে হ'ব হ'ব মই ৰাখিছোঁ ন ঠিক আছে মই আপোনাক আই উইল কল ইউ লেটাৰ হা এতিয়া ৰাখিছোঁ ঠিক আছে হ'ব হেল্ল' 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 মই শুনি পোৱা নাই কি কৈছে হেল্ল' হেল্ল' হে মই শুনি পোৱা নাই কি নেটৱৰ্ক ডিষ্টাৰ্ব আছে নেকি নেটৱৰ্ক প্ৰব্লেম আছে নেটৱৰ্ক প্ৰব্লেম মই শুনি পোৱা নাই দে শুনি পোৱা নাই আমি কালি লেটাৰ নাই এতিয়া শুনি পোৱা নাই মই এতিয়া শুনি পোৱা নাই ঠিক আছে মই ৰাখিছোঁ হা স্যার কিবা ঘূৰাই দিয়া কথা শুনিলো আপুনি শুনিছিলে ঘূৰাই দিয়া কথা হয় শুনিছো যদি শুনিছে আপুনিয়ে দি দিয়ক মই কিয় ঘূৰাই দিম उठाइए ना। হেল্ল' অঁ অঁ মই বাইক চলাই আছোঁ নহয় হয় নি দাদা পিছত ফোন কৰিছোঁ হ'ব Hurry! 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 কি কৰি আছে আপুনি অকণ মানুহৰ কথা ভাবিব দৰ্জাখন মাৰি লওক আপুনি অলপ মানুহৰ কথা ভাবিব অঁ চৰি দেই বেয়া নাপাব এই ৰচোন ৰ'ব বুলি ক'লে নহ'ব নহয় তোৰ বেগেও ধৰিব লাগিব নহয় অঁ কি হ'ল আকৌ ধৰিব লাগে ইমান ধুনীয়া চেনেৰী মই চেলফি এটা ল'লোঁ এইজনী চেলেফি লৈ থাকোঁতে আজি আমাৰ বিয়া খোৱাই নহ'ব যেন পাইছোঁ নাই মই নহয় মই নাযাওঁ তই কি চেলেফি উঠি থাক মই নাযাওঁ এই মুখাক মানে এইটোৱে শেষ কৰিলে ধৰি লওঁ আপোনালোকৰ ভালকৈ ধৰিবি অ' এই দেৰি হৈছে এতিয়া ৰ'ব নোৱাৰো নহয় অকণমান কিবা এটা হৈ গ'ল বুজিছে খেলি মেলি হৈছে আপুনি ফোনটো কাটকচোন ৰ'বচোন আপুনি ফোনটো কাটক হেল্ল' আপুনি কাটি দিয়ক
হ'ল তেজ মামু কি হ'ল আদাটো না আগে বিচাৰ 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 কৰি তুলি আকৰ্ষণ কৰিব লাগিব আকাশৰ ঠিকনা বিচাৰি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8:30 আপোনাৰ একমাত্ৰ প্ৰিয় চেনেল ৰঙত হেল্ল' নাই নহয় হেল্ল' নিহে আছো মা আপোনাৰ ফোন আহিছে এই ভাগে নহয় অ' এই ভাগে হেল্ল' ভালনে ৰাম ৰাম ৰামা ৰামা পানী গতি লৈ আনচোন লৈ আন বিয়াহত অন্ত পাই গৈছো ফোন গ'লে গ'ল তাক মই পঠালে যাবলৈ কৈছিলো নহয় ভাল কথাটোকে সুধিছে মই উঠিছেহে আপোনাৰ পুতেকে এইবোৰ নহয় মোৰতো গৰম হৈ থকা হৈছে আৰু কি যে হ'ব বুজিছ এই বয়সত বাৰু মই কিমান টানি চাইছো তাক যদি তই বুজাব নোৱাৰো অলপ হা নকলেও নোৱাৰো কিমান কম আৰু আপোনাক মই আগতে নকৈছিলো নে আৰু দুটামান মোবাইল কিনি নিদিয়ে গেলে পুতেকক দিনৰ দিনটোতো চায়ে ৰাতি 1:30 দুটালৈকে ফোনটোতে লাগি থাকে এইবিলাক ল'ৰা ছোৱালী নহয় হোৱাতকে নোকোৱাই ভাল হ'ব হ'ব থ আৰু সেই খং উঠে নেকি বাৰু কওকচোন কিমান ভাবি থাকিম একেখিনি কামকে কিমান কৰি থাকিম ল'ৰা উঠিছে এতিয়া হ'ব হ'ব তই আৰু বকলা মাৰিব নালাগে থ এই হাতটো কাটি যাম মই পকলাহে মেলিলো আপুনি সোনকালে যাওক গাটো ধুই আহক ভাত হৈয়ে আছে হ'ব তই ভালকে পা আৰু মই সেই গৰুকেইটা পাৰিলো এয়া দি থৈ দেই সোনকালে কৰিব হ'ব সেইয়া নঙলাটো খোলা থাকিলেই নহয় শুন শুনিছনে এইকেইটা ক'ত যাওঁ ক'ত যাওঁ এইটো কাণত কিবা ৰচী এটা লগাই ল'ব মুঠতে কিবা এটা ক'লেও নুশুনে কলৈ যাওঁ ভালকে নাখাওঁ কেলে এইবিলাক শনি লাগিছে চাপ য'ত যাদৱপুৰৰ ঘৰ কোনফালে যায় এই আগত এইফালে আৰু কিমান দূৰ যাব লাগিব এই আগত গৈ থাকক ভালকে কোৱা না এই আগত বিশ্বাস দিন থাকিবচোন চকুৰ চানি তোমাৰে অভিমান ভাৱনা চিলিকে মৰম সিমান মন কাঢ়িলা হিয়াৰো মেৰে তনুৱা ফাগুন তুমি মন কাঢ়িলা হিয়াৰো মেৰে তনুৱা
জীৱনৰ তুমি মোৰ হেঁপাহত তুমি মন আকাশৰে প্ৰেয়সী তুমি মোৰ জীৱনৰ তুমি মোৰ হেঁপাহত তুমি মন আকাশৰে প্ৰেয়সী হেল্ল' কি সপোনে মই গৈ আছোঁ হেল্ল' হয় নি মই নাযাওঁগৈ নেকি আজি কাইলৈ যাম আৰু ঠিক আছে বনবাই গম পোৱা নাই খবৰ এটা কি হ'ল বে মই আপোনাৰ ছোৱালী পলোৱাই আনিলে তই গমেই নাপাওঁ সপোনে ছোৱালী আহিলে কি কৰি আছ তই ডাঙৰ কথা এটা মিছ কৰিছ মই যাওঁ দেই উপায় তোমাকো কৈছো দুখ বেজাৰ নকৰিবা কাৰণ জন্ম মৰণ বিবাহ কাৰ ভাগ্যত কি আছে কোনেও নাজানে গতিকে সিহঁতৰ বিবাহ তেনেকে আছে বুলি ধৰি লোৱা গতিকে বৰ বেছি দুখ কৰি কোনো লাভ নাই আৰু সিহঁতক ভালকে ভিতৰলৈ আনি ভালকে বুজাই গৃহস্থী ধৰ্ম পালন কৰিবলৈ দিব কিন্তু কি হ'ব ভাল মানুহ হ'ব বুলি আশা কৰিছিলোঁ বহুত কষ্টৰে পঢ়াইছিলোঁ শুনাইছিলোঁ নাই জীৱনত একোৱেই নহ'ল জীৱনত চব শেষ হৈ গ'ল জানিছিলো কিবা এটা হ'ব বুলি অকল হেল্ল' কৰিব পাৰিবলৈ দূৰ মাৰিব ৰাতি এই দুখলৈকে অকল হেল্ল' কৈ থাকিব কাণত এডাল লগাই লয় মই তেতিয়াই জানিছিলো ঘৰখনত কিবা এটা হ'ব অ মামা নবু আহি গ'ল যা তই আদৰি আনগৈ অ দাদা ৰবা মই প্ৰথম চাম কোনে আনিছা মোক নাজানা নেকি এইটোৱে সিহঁতৰ ঘৰ আকৌ চকু মেলিছে নাই মিছি দে অকমান আয়ো দুখ নকৰিবি এতিয়া আৰু ভাবি কান্দি কোনো লাভ নাই বুঢ়া লোকে এনেই নকয় অচিন কাঠৰ থোৰা নলগাবি যদি মোক নেদেখা নুশুনা বাৰু নেদেখাকে আহিব লাগে নি মোবাইলৰ যুগ যে মোবাইলত কথা পাতি গুচি আহিলি এতিয়া চিন্তা নকৰিবি উঠ আয়ো তহঁতি অকমান দাঙি দেচোন সাৱধান দেখিছে নহয় ভাল কামত ব্যৱহাৰ কৰক হেল্ল'ৰ কথা কৈছো বুজি পাইছে নহয় বুজিলে ভাল
নে কি কয়